আৰু আহি গাইছ অলপ ওপৰ পাই গ'লেহি আৰু 1 ছেকেণ্ড হ'ব মই আপোনালোকক দেখাইছোঁ মোৰ পিছফালে হে গাইছ গুড মৰ্ণিং আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আজি হৈছে দেওবাৰ আৰু আজি আমি আপোনালোকক বিমলাপুৰখন পুৰা মজাকৈ দেখাম মানে বিমলাপুৰ ফেক্টৰী ফালে যাম আৰু বিমলাপুৰত মানে ওচৰতে পাহাৰটো লাগি আছে তো পাহাৰ ফালেও যাম আজি তো ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু মানে মোৰ ভিডিঅ' দিয়া অলপ দেৰি হৈছে মানে কাৰণ মোৰ ডিছপ্লেখন অলপ বেয়া হৈ আছে তো ভিডিঅ' এডিট কৰোঁতে মানে অলপ ব্লেক মাৰে তো সেইবাবে অলপ মানে ভিডিঅ' দিওঁতে দেৰি হৈছে আৰু মোৰ লগত আছে পোৱালিকেইটা হাই কৰি দে এবাৰ তো আৰু মই কথাটো কৈ দিছোঁ মোৰ থিনানিখন বাৰু কৰিলোঁ মানে থিনানিখন বেয়া হৈ আছিলে থিনানিখনো ভাল কৰিলোঁ আৰু আজি থিনানিখনো লৈ যাম লগত আৰু এই পোৱালিকেইটা কোন কোন যাব তহঁতি যাবি নে মোৰ লগত তই যাবি নে তো এই পোৱালিকেইটা যাব আজি মোৰ লগত তো একদম নেক্সট লেভেল ভিডিঅ' হ'ব তো চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো এনজয় কৰিব সেয়া আৰু এতিয়া আমি দোকানলৈ আহি আছোঁ তো দোকানত কিবা এটা খাই লওঁ তাৰপিছত ঘৰলৈ যাম তো দুদিন গা নাধোৱা তো আজি গাটো ধুব লাগিব সেয়াই আৰু ভিডিঅ'টো চাই থাকক আৰু গাইছ এতিয়া দোকানৰ পৰা আহিলোঁ তো এতিয়া ঘৰলৈ যাওঁ চিধা তো ঘৰত গৈ ভাত চাতবিলাক খাওঁ আৰু মানে মোৰ 15 তাৰিখৰ পৰা এক্সাম আছে আৰু এহঁতৰো এক্সাম হৈ আছে তো ভিডিঅ'বিলাক অকণমান লেটকৈ আহিব আৰু তো এইফালে আমাৰ আছে গুডু হাই দে আই লাভ ইউ বাই বাই তই গুডুৰ পৰা মন চন ডাউন হৈ আছে বেমাৰ হৈ আছে চাগে কিবা তো এতিয়া ঘৰত গৈ ভাতটো খাই লওঁ তাৰ গা চা ধুই বিমলাপুৰ যাম তো বিমলাপুৰখন ভালকৈ দেখাম আৰু সেয়া আৰু এতিয়া গৈ ভাতটো খাই লওঁ ভাত খোৱাৰ পাছত সেই গাইছ আৰু এতিয়া মই ভাত চাত খাই মেলি হৈ গ'ল এতিয়া পোৱালিয়ে গা চা ধুব গৈছে তো ময়ো গা চা ধুম আৰু তাৰপিছত আমি ওলাই যাম বিমলাপুৰ ফালে তো বিমলাপুৰখন একদম মানে ফেক্টৰী পাহাৰ চাহাৰ একদম মজাকৈ দেখাম আপোনালোকক আৰু মই আপোনালোকক বস্তু এটা দেখাইছোঁ চাব ৰ'ব ছেকেণ্ড আমাৰ গৰু পোৱালি এটা দিলে মানে কিমান কিউট লাগিছে দেখিবলৈ গৰু পোৱালিটো দেখিলে কিমান কিউট আৰু এতিয়া আমাৰ পূৰা গা চা ধুই মেলি ৰেডি হওঁ তাৰপিছত আমি বিমলাপুৰ ফালে যাম তো আপোনালোককো দেখাম তো সেয়াই আৰু লাইক কৰি দিব ভিডিঅ'টো কমেণ্ট কৰি দিব আৰু গাইছ পোৱালিটো এতিয়া গা চা ধুই আহিলে ধুনীয়াকৈ ওলাই মেলি আহিলে একেটা চোলাকে দেখিছোঁ একেটা চোলাই হে তো এতিয়া মই গা চা অঁ ঘৰত গ'ল আৰু এতিয়া মই গৈ কিনি গাটো ধুই লওঁ গা চা ধুই মেলি ওলাই মেলি আপোনালোকক লগ পাইছোঁ তো তেতিয়ালৈকে ৱেইট কৰক তো এতিয়া মই গা চা ধুই পূৰা ৰেডি আৰু এখন মোৰ থিনানিখন ভাল কৰিলোঁ এইফালে আমাৰ মা আৰু এটা বহি আছে তো এতিয়া যাওঁ বাই বাই থাকা দেই দেৰি হ'ব তো এতিয়া যাওঁ আৰু ওলাই মেলি বাই বাই অঁ তো পোৱালি ৰখি আছে জল্দি যাওঁ সেয়া আৰু তো ফাইনেলি গাইছ পোৱালি আৰু মই ৰেডি বিমলাপুৰ যাবলৈ তো ব'লক এতিয়া আমি বিমলাপুৰলৈ যাওঁ চিধা তো বিমলাপুৰত গৈ লগ পাইছোঁ আৰু গাইছ 11 তাৰিখে ইয়াত ভাওনা আছে মানে তো সেইবাবে পূৰা একদম জোৰদাৰ কাম লাগি আছে তো ভাওনা চাবলৈ সকলো আহিব আৰু এতিয়া আমি আছোঁ বিমলাপুৰত চাইকেল দোকানত পোৱালিটো ভাগৰ চাইকেলখন পমচা হ'ল ইয়াত পমচা মাৰি আছে এইফালে আছে আমাৰ পাঞ্জলদা এইফালে হাই কৰি দিয়া পাঞ্জলদা আছে আৰু এইখন আমাৰ বিমলাপুৰ দোকানত পমচাটো মাৰি লওঁ তাৰপিছত আমি যাম ফেক্টৰী ফালে ফেক্টৰী বন্ধ আছে চাগে তো এতিয়া পাতৰ চিজন নহয় তো বন্ধ থাকিলে নোসোমাওঁ খোলা থাকিলে সোমাম আৰু তো অলপ ঘূৰিম সেয়াই আৰু ইয়াত মোৰ থিনানিখন ৰখি আছে আৰু মোৰ থিনানিখনো ইয়াতে ভাল গৈছিলোঁ আৰু গাইছ এতিয়া চাইকেল ঠেলি ওপৰলৈ গৈ আছোঁ ফেক্টৰী ওপৰলৈ সেইটো আমাৰ বিমলাপুৰ ফেক্টৰীটো একদম পাহাৰৰ ওপৰত আছে এতিয়া গৈ আছোঁ এইফালে আহিছে পোৱালিটো তো হৈছে ফেক্টৰীটো অলপ ওপৰলৈ যাওঁ আপোনালোকক দেখাওঁ সোমাব বন্ধ আছে চাগে এতিয়া আৰু গাইছ এইটো চব পিছফালে বিমলাপুৰ ফেক্টৰীটো আজি দেওবাৰটো সেইবাবে সোমাব নিদিয়ে আৰু এতিয়া আমি যাওঁ ইয়াৰ পৰা ফটো চটো মাৰিলোঁ অলপ ইয়াত এইফালে আছিলে আমাৰ মেনেজাৰ এইফালে তো এতিয়া যাওঁগৈ এই তোৰ চাইকেল এইটো ভালকৈ এবাৰ চাই লওক বিমলাপুৰ ফেক্টৰীটো আৰু গাইছ চব কি নেক্সট লেভেল দেখে বিমলাপুৰখন এই ওপৰৰ পৰা ফেক্টৰী ফালৰ পৰা চালে চবফালে বাগান মানে এতিয়া কলম দিছিলে ন তো সেইবাবে অলপ পাতবিলাক নাই লোৱা তো দুদিনমানৰ পিছত পাতবিলাক ওলাব কি চালিয়া দেখিব এতিয়া আমি এইফালে ৰাস্তাটোৰ ফালৰ পৰা সোমাই আহিলোঁ আৰু এতিয়া আমি যাম এইফালে এইটো ৰাস্তাত বাগানৰ ৰাস্তাত তো অলপ দূৰ যাওঁ বলক আৰু গাইছ চবফালে বাগান এইবিলাক চবফালে বাগান কি ধুনীয়া আৰু আমি মাজে গৈ আছোঁ চাইকেলত চাওক এইফালে ওপৰফালে আছে আমাৰ বিমলাপুৰ ফেক্টৰীটো
তো চবফালে বাগান 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 চাহপাতৰ নেক্সট লেভেল লাগিছে। তো এতিয়া আমি একদম পাহাৰৰ ওপৰলৈ যাম, মানে একদম ওপৰত টিলাত। চক এইফালে চক কি ধুনীয়া বাগান এইবিলাক। তো মজা লাগিছে, মানে একদম নেক্সট লেভেল লাগিছে। তো আৰু এতিয়া আমি এইটো পিছফালে পাহাৰটো আছে, এইটো অলপ ওখ, মানে আপোনালোকে ভিডিঅ'ত অলপ চাপৰ দেখিব, কিন্তু বহুত ওখ আছে পাহাৰটো। তো আমি ইয়াত উঠিম এতিয়া। তো একদম মজা ভিউ দেখে মানে। তো ইয়াত উঠোঁ, তো আপোনালোককো দেখাওঁ। তো ব'লক, উঠিব পাৰিবি নে? বৈ ভাগৰ লাগিছে অলপ চলপ। আৰু আহি আহি গাইছ অলপ ওপৰ পাই গ'লেহি। আৰু 1 ছেকেণ্ড হ'ব, মই আপোনালোকক দেখাইছোঁ মোৰ পিছফালে। তো এয়া চাওক পিছফালে কি ধুনীয়া নাজাৰা। অ' মাই গড, অলপ ওপৰ পাইছোহি মানে। তো পিছফালে ইমান ধুনীয়া নাজাৰা। তো আৰু অলপ ওপৰলৈ যাওঁ, তো তাৰপিছত দেখাইছোঁ ৰ'ব। তো বহুত ওপৰলৈ যাব লাগিব আছে আৰু। তো পিছফালে চাওক, নেক্সট লেভেল। অ' মাই গড, ইমান মজা লাগিব বুলি ভবাই নাছিলোঁ ওপৰলৈ আহি। আৰু আপোনালোকক 360 ভিউ এটা দি দিছোঁ। তো চাওক কি চালিয়া লাগিছে ওপৰৰ পৰা। আৰু গাইছ বহুত ধুনীয়া নাজাৰা, চাওক পিছফালে চাওক। অ' মাই গড, ইমান ধুনীয়া নাজাৰা। অ' মাই গড, এইফালে চাওক। ওপৰত আহি ইমান ভাল লাগিব বুলি ভবাই নাছিলোঁ। ইমান চালিয়া লাগিছে। এইফালে পিছফালে, মোৰ পিছফালে চাওক কি চালিয়া লাগিছে। অ' মাই গড, ইমান ধুনীয়া নাজাৰা। পিছফালে দেখাইছোঁ ৰ'ব আপোনালোকক। এইফালেতো দেখিলেই, আৰু এইফালে দেখাইছোঁ চাওক কি চালিয়া লাগিছে চাওক ওপৰৰ পৰা। অ' মাই গড বে, ইমান চালিয়া লাগিছে। এইফালে আমাৰ পোৱালিটো আছে, হা ভাল লাগিছে নাই? তো কি মজা ভিউ পাই বে আবা। যদি আপোনালোকৰ বিমলাপুৰ পৰাই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে বিমলাপুৰ এই টিলাটোলৈ আহি চাব, কি মজা লাগে ভিউটো, মানে একদম নেক্সট লেভেল লাগে। আৰু সেয়া ঠাই টাৱাৰ এটা আছে, এই টাৱাৰটোৰ ওচৰতে আমাৰ ঘৰ। অ' মাই গড বে, নেক্সট লেভেল। তো ইয়াত অকণমান দেৰি থাকোঁ, অকণমান দেৰি থাকিবি নে? অকণমান দেৰি থাকোঁ, তাৰপিছত ইয়াৰ পৰা ঘৰলৈ যাওঁ, হয় নাই? আৰু গাইছ আপোনালোকৰ কাৰণে চাওক, মই ইমান কষ্ট কৰিছোঁ, ইমান আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, তেতিয়া মানে ভাল লাগিব আৰু নিজৰ বুলি। আৰু ভাল ভাল কণ্টেণ্ট দিবলৈ আপোনালোকক চেষ্টা কৰি যাম আগলৈকে। আৰু সেয়া আৰু গাইছ, মানে ভাল লাগিব আৰু আপোনালোকে যদি শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰে ভালকৈ, তেতিয়া আৰু মানে ভাল ভাল ভিডিঅ' বনাবলৈ অলপ মন যায়। তো সেয়াই আৰু মোৰ পিছফালে চাওক এতিয়া কি ধুনীয়া লাগিছে। অ' মাই গড গাইছ, বহুত ঘূৰিলোঁ ফুৰিলোঁ, ঘৰলৈ যাওঁ। এতিয়া আমি ঘৰলৈ গৈ থাকোঁ, নহ'লে ঘৰ মে গালি দেগা ৰে বাবা, ক'ত ঘূৰি থাকা বুলি ক'ব। তো সেইকাৰণে জল্দি জল্দি ঘৰলৈ যাওঁ। এইবাৰ একেটা কথা, বহুত কষ্ট নামোতে পাহাৰৰ পৰা। পাহাৰৰ ওপৰৰ পৰা আহিলোঁ, আৰু চাইকেলখন ইয়াতে আমি থৈ গৈছিলোঁ। এতিয়া চাইকেলখন লৈ চিধা ঘৰলৈ যাওঁ, আৰু ঘৰত গৈ কিনি লগ কৰি আছোঁ আপোনালোকক। তো ভালকৈ চাই লওক জেগাডোখৰ কেনেকুৱা। এইটো হৈছে আমাৰ বিমলাপুৰ ফেক্টৰীটো। দুবাৰমান তিনিবাৰমান ক'লোৱে হ'ব, আকৌ এবাৰ কৰি দিলোঁ। তো এতিয়া ঘৰলৈ যাওঁনে? চাইকেল লৈ কিনি চিধা এতিয়া ঘৰত গৈ লগ কৰি আছোঁ। আৰু আমি আহিছিলোঁ বেলেগ ফালে, আৰু এতিয়া গৈ আছোঁ আমি বিমলাপুৰ লাইনত মাজে মাজে গৈ আছোঁ আমি। তো হাইটো ৰাস্তাটো বিমলাপুৰ মেইন ৰাস্তাটো। তো যাওঁ আৰু এতিয়া পইচা পাই গ'লেই, পোৱালি যাব আহিলে, বাই বাই। তো পোৱালিটো ঘৰলৈ যাব, তো এতিয়া মই ঘৰলৈ যাওঁ, ঘৰলৈ গৈ থাকোঁ আৰু এতিয়া। আৰু গাইছ ফাইনেলি মানে ঘৰ পাই গ'লোহি, আৰু এতিয়া মই চোলা তোলা খুলি মেলি মুখ চুখ ধুই মেলি অকণমান দেৰি হ'ল। তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ' চাই অলপ ভাল পালে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে। বাই বাই।